1 নম্বৰ প্ৰশ্ন সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লয় ইয়াত দিয়া আছে অপশ্যন এ 7 মিনিট অপশ্যন বি 8 মিনিট অপশ্যন সি 6 মিনিট অপশ্যন ডি 9 মিনিট ৰাইট এনসাৰ অপশ্যন বি 8 মিনিট 2 নম্বৰ প্ৰশ্ন আলেকজেণ্ডাৰ কোন দেশৰ লোক আছিল ইয়াত দিয়া আছে অপশ্যন এ পাৰ্চিয়া অপশ্যন বি বিজান্টিন অপশ্যন সি মেচিডোনিয়া অপশ্যন ডি অটোমান ৰাইট এনসাৰ অপশ্যন সি মেচিডোনিয়া 3 নম্বৰ প্ৰশ্ন প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ইয়াত দিয়া আছে অপশ্যন এ 1914 অপশ্যন বি 1939 অপশ্যন সি 1945 অপশ্যন ডি 1917 ৰাইট এনসাৰ অপশ্যন এ 1914 4 নম্বৰ প্ৰশ্ন অসমৰ কোন পবিত্ৰ মন্দিৰত প্ৰতি বছৰে জুন জুলাই মাহত অম্বুবাচী মেলা হয় অপশ্যন এ বশিষ্ঠ মন্দিৰ অপশ্যন বি উমানন্দ মন্দিৰ অপশ্যন সি কামাখ্যা মন্দিৰ অপশ্যন ডি দৌল গোবিন্দ মন্দিৰ ৰাইট এনসাৰ অপশ্যন সি কামাখ্যা মন্দিৰ 5 নম্বৰ প্ৰশ্ন নিম্নলিখিত তলৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ ইয়াত দিয়া আছে অপশ্যন এ ৰায়পুৰ অপশ্যন বি ৰাঁচী অপশ্যন সি ভাগলপুৰ অপশ্যন ডি দেৰাদুন ৰাইট এনসাৰ অপশ্যন এ ৰায়পুৰ 6 নম্বৰ প্ৰশ্ন 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল ইয়াত দিয়া আছে অপশ্যন এ বাংলাদেশ অপশ্যন বি নেপাল অপশ্যন সি ম্যানমাৰ অপশ্যন ডি ভূটান ৰাইট এনসাৰ অপশ্যন এ বাংলাদেশ 7 নম্বৰ প্ৰশ্ন আলেকজেণ্ডাৰ কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াত দিয়া আছে অপশ্যন এ খ্ৰীষ্টাব্দ 327 অপশ্যন বি খ্ৰীষ্টাব্দ 427 অপশ্যন সি খ্ৰীষ্টাব্দ 428 অপশ্যন ডি খ্ৰীষ্টাব্দ 527 ৰাইট এনসাৰ অপশ্যন এ খ্ৰীষ্টাব্দ 327 8 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল ইয়াত দিয়া আছে অপশ্যন এ প্ৰমত্ত সিংহই অপশ্যন বি ৰুদ্ৰ সিংহই অপশ্যন সি শিৱ সিংহই অপশ্যন ডি ৰাজেশ্বৰ সিংহই ৰাইট এনসাৰ অপশ্যন ডি ৰাজেশ্বৰ সিংহই 9 নম্বৰ প্ৰশ্ন তলত দিয়াসমূহ কোনখন অৰুণাচল প্ৰদেশৰ ৰাজধানী ইয়াত দিয়া আছে অপশ্যন এ ইটানগৰ অপশ্যন বি আগৰতলা অপশ্যন সি শ্বিলং অপশ্যন ডি দিছপুৰ ৰাইট এনসাৰ অপশ্যন এ ইটানগৰ 10 নম্বৰ প্ৰশ্ন কোনখন দেশত সৰ্বাধিক গাড়ী আছে ইয়াত দিয়া আছে অপশ্যন এ চীন অপশ্যন বি আমেৰিকা অপশ্যন সি ডুবাই অপশ্যন ডি ইংলেণ্ড ৰাইট এনসাৰ অপশ্যন এ চীন 11 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে 3 বছৰ থিয় হৈ থাকিব পাৰে ইয়াত দিয়া আছে অপশ্যন এ উট অপশ্যন বি ঘোঁৰা অপশ্যন সি হাতী অপশ্যন ডি চিতা ৰাইট এনসাৰ অপশ্যন বি ঘোঁৰা 12 নম্বৰ প্ৰশ্ন শিশু দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াত দিয়া আছে অপশ্যন এ 14 নৱেম্বৰ অপশ্যন বি 14 ছেপ্টেম্বৰ অপশ্যন সি 14 ডিচেম্বৰ অপশ্যন ডি 24 জুন ৰাইট এনসাৰ অপশ্যন এ 14 নৱেম্বৰ 13 নম্বৰ প্ৰশ্ন কোনটো চৰাই কেতিয়াও গছত বহি নাথাকে ইয়াত দিয়া আছে অপশ্যন এ বাটৌ চৰাই অপশ্যন বি ময়ূৰ অপশ্যন সি টিটনি অপশ্যন ডি শগুন চৰাই ৰাইট এনসাৰ অপশ্যন সি টিটনি 14 নম্বৰ প্ৰশ্ন বেচলিন কোনখন দেশৰ কোম্পানী হয় ইয়াত দিয়া আছে অপশ্যন এ আমেৰিকা অপশ্যন বি ভাৰত অপশ্যন সি চীন
অপশ্যন ডি জাপান ৰাইট এনচাৰ অপশ্যন ডি জাপান 15 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে নাকেৰে পানী খায় ইয়াত দিয়া আছে অপশ্যন এ উট অপশ্যন বি মহ অপশ্যন সি ঘৰিয়াল অপশ্যন ডি হাতী ৰাইট এনচাৰ অপশ্যন ডি হাতী 16 নম্বৰ প্ৰশ্ন কোনটো ফল খালে আপোনাৰ দাঁত পৰিষ্কাৰ হয় ইয়াত দিয়া আছে অপশ্যন এ আম অপশ্যন বি অমিতা অপশ্যন সি কল অপশ্যন ডি আপেল ৰাইট এনচাৰ অপশ্যন বি অমিতা 17 নম্বৰ প্ৰশ্ন ভিভো মোবাইল কোনখন দেশৰ কোম্পানী হয় ইয়াত দিয়া আছে অপশ্যন এ ভাৰত অপশ্যন বি জাপান অপশ্যন সি আমেৰিকা অপশ্যন ডি চীন ৰাইট এনচাৰ অপশ্যন ডি চীন 18 নম্বৰ প্ৰশ্ন সূৰ্য ৰশ্মিৰ পৰা আমি কোনটো ভিটামিন পাওঁ ইয়াত দিয়া আছে অপশ্যন এ ভিটামিন এ অপশ্যন বি ভিটামিন সি অপশ্যন সি ভিটামিন বি অপশ্যন ডি ভিটামিন ডি ৰাইট এনচাৰ অপশ্যন ডি ভিটামিন ডি 19 নম্বৰ প্ৰশ্ন চাৰিঠেঙীয়া হৰিণ কোনখন ৰাজ্যত পোৱা যায় ইয়াত দিয়া আছে অপশ্যন এ মণিপুৰ অপশ্যন বি অন্ধ্ৰপ্ৰদেশ অপশ্যন সি ত্ৰিপুৰা অপশ্যন ডি হিমাচল প্ৰদেশ ৰাইট এনচাৰ অপশ্যন বি অন্ধ্ৰপ্ৰদেশ 20 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান খাদ্য কি ইয়াত দিয়া আছে অপশ্যন এ ৰুটি অপশ্যন বি ভাত অপশ্যন সি পাৰাঠা অপশ্যন ডি দৈ চিৰা ৰাইট এনচাৰ অপশ্যন বি ভাত ফ্ৰেণ্ডছ যদি আপোনালোকে আমাৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰি দিব তাকি আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যন আহে তো ফ্ৰেণ্ডছ আজি ইমানেই আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ